আজি মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন চৰ্টৰ পৰা ভিডিঅ' বনোৱা নাই, যিহেতু মোৰ বহুত ভাল লাগে আৰু এইকেইদিন বৰষুণৰ কাৰণে মই আহিব পৰা নাই ওপৰত। আজি ধুনীয়াকৈ বতাহও মাৰি আছে আৰু মই গাও ধুই আহিলোঁ। চ' ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। চ' বতৰটো অকণমান ডাৱৰীয়া আছে, তথাপিতো বতাহ মাৰি আছে, কাপোৰখিনি বতাহতে শুকাব। তো আপোনালোকক আজি মই এটা বিশেষ কাৰণত মই ভিডিঅ' বনাবলৈ আহিলোঁ। যিহেতু মই এতিয়া যাম, অলপ পিছত যাম, এতিয়া নহয়। মেকআপ আছে মোৰ। কাক মেকআপ কৰিব যাম, কিয় যাম, হয়তো আপোনালোকে চাব নিশ্চয় বিচাৰিব। তাৰ কাৰণে মই ভিডিঅ'টো বনাম বুলি আজি মানে ভাবিলোঁ ৰাতিপুৱাতে। চ' এতিয়া গা পা ধুই আহিলোঁ, আহি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি ভাবিলোঁ ওপৰত বা কাপোৰখিনি মেলোঁগৈ আৰু মই ব্লগটো ষ্টাৰ্ট কৰোঁগৈ। বৰষুণ দি থকাৰ কাৰণে মই চুলি তুলিও ধুব পৰা নাছিলোঁ, যিহেতু মই সেই পাৰ্লাৰতে মই লাষ্ট যোৱা ট্ৰিটমেণ্ট যেতিয়া ল'ব গৈছিলোঁ তেতিয়া মই কৰিছিলোঁগৈ, তেতিয়াই ধোৱা। তাৰপিছত মই আহি ধুৱাই দিয়ে আৰু বৰষুণ যিহেতু দি দিলে, তো বৰষুণ দিয়াৰ কাৰণে মই চুলি ধুবৰ কাৰণে অলপ প্ৰব্লেম পাওঁ, চৰ্দি তৰ্দি পটককৈ হৈ যায়। চ' সেইকাৰণে মই ধোৱা নাছিলোঁ, আজি ধুলোঁ। চ' ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে মোৰ চেনেলটো ইমান মৰম দিছে, ইমান ছাপোৰ্ট দিছে, তো ভাল লাগিছে। চ' সেইকাৰণে মই সদায় ভাবোঁ ভিডিঅ' বনাবৰ কাৰণে, কিন্তু ডেইলিনো কি দেখাম, সদায় ঘৰতে থকা হয়, কেতিয়াবাহে ওলোৱা হয়। চ' সেই নতুন কিবা এটা কৰিলে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে মানে চাওঁ যে আজি বনাম বুলি। চ' ভিডিঅ'টো চাই থাকক। মই আজি ক'ত যাম, কাক মেকআপ কৰিম আৰু কোন হয়, হয়তো আপোনালোকে চিনি পায়ো বহুতে। অলৰেডি অসমৰ বহুত ঠাইত তেওঁক জনাজাত হৈছে, চিনি পোৱা হৈছে। চ' ভিডিঅ'টোত দেখালে চিনিয়ে পাব, নামটো নক'লেও। তথাপিতো আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া মই যাওঁ তলত, ৰেডিও হ'ব আছে যিহেতু। কি পিন্ধিম আপোনালোকক দেখাম মই। এইফালে মই কাপোৰ চাপোৰ মেলি ল'লোঁ। চ' ইয়াত যাওঁ এতিয়া। এয়া মই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে। কেনেকুৱা লাগিছে জনাব। কাপোৰটো অনলাইনত অনা, আপোনালোকক দেখাইছিলোঁ, বহুত কটন হয়। এয়া যাব ওলাওঁতে আমাৰ ঘৰৰ ওচৰৰ কুকুৰটো আহি ওলালেহি, তাক অকণমান মৰম কৰি দিব লাগে। মোৰ ওচৰত আহি ৰখি আছে বেচেৰাটো, তো তাক মৰম চৰম কৰি মেলি এয়া মই টুকটুকত উঠিলোঁ যাবৰ কাৰণে। কাপোৰযোৰ বহুত ভাল লাগিছে, কমফৰ্টেবল হয়, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। চ' এয়া ধুনীয়াকৈ বহি, যিহেতু অলৰেডি দেৰি হৈ গ'ল, 4টা বাজিলে, সেইকাৰণে পটাপট গৈছোঁ। আৰু ইয়াৰ ৰাস্তাত ইমানেই ভিৰ, মানে আহিব নোৱাৰি মানে ৰাস্তাত। চ' ভিৰ হ'লেও উপায় নাই আৰু যাব লাগিব। এয়া আহি পাই গ'লোহি তাহাঁতৰ ঘৰত। ইমান ধুনীয়াকৈ ইয়াত হৈছে, দেখি গম পালি, ফটো দেখি কাৰ ঘৰত আহিছোঁ, কোন হয়। অলপমান দেখা মই পাই গ'লোহি আহি ধুনীয়াকৈ। ৱেইট কৰি আছোঁ, তাই গা ধুই আছিলে। এয়া কাপোৰ উলিয়াইছে, তাই কোনযোৰ পিন্ধিব। তো এয়া চিলেকশ্যন কৰি আছিলে। তো এয়া তাইক মেকআপ চেকআপ কৰি কাপোৰ পিন্ধাই হৈ গ'ল। এতিয়া ৰেডি কৰি দিলোঁ তাইক, বহুত মৰম লাগিছে। তাইৰ নামটো কৈ দিছোঁ, সুস্মিতা তৃষ্ণা দাস। বহুত ধুনীয়া গান গায়, অলৰেডি আপোনালোকে শুনিছে তাইৰ গান। তাইৰ আজি প্ৰগ্ৰেম আছে জাগোনত। মৰম দি যাব, তাইক আশীৰ্বাদ দি যাব, যাতে আগুৱাই যাব পাৰে আৰু ভাল ভাল নতুন গান উলিয়াব পাৰে। সেয়া তাই ৰেডি হৈ গ'ল ধুনীয়াকৈ। যিহেতু তাই জাগোনৰ প্ৰগ্ৰেম কৰি বাহিৰে আকৌ গুৱাহাটী যাব, নলবাৰীতো প্ৰগ্ৰেম আছে। চ' সেইকাৰণে তাই পেকিঙো লগে কৰি আছিলে। সেয়া তাই ৰেডি হৈ গ'ল ধুনীয়াকৈ। তাই খাৰু চাৰুবোৰ পিন্ধি লৈছে ধুনীয়াকৈ, একেবাৰে যিহেতু তাই যাব। চ' এয়া অলপমান আপোনালোকক দেখাই দিছোঁ। মেকআপটো চাগে ভালকৈ আপোনালোকে দেখি নাই পোৱা, উপায় নাই, সেনেকৈয়ে ভিডিঅ' কৰি দিছোঁ আৰু শ্বৰ্টকৈ। ফটো এখন লাষ্টত লগাই দিম আৰু ইয়াৰ পিছত এখন ফটো পিছত ভালকৈ তাই যদি ভিডিঅ' পাওঁ মই আপোনালোকক শ্বেয়াৰ কৰি দিম। তো এইখন ফটো। তাই মেকআপটো কেনেকুৱা লাগিছে জনাব, বহুত মৰম লাগিছে তাই। তো সেই তাই কৰি মেলি ইফালে ঘৰ যাব, ৰিটাৰ্ণ
হ'লোঁ কাৰণ অলৰেডি বহুত দেৰি হৈ গ'ল 7টা বাজিলে দোকানটো সোমাব আছে চ' টুকটুকতে গৈ আছোঁ এয়া দোকান সোমালোঁ গেছৰ পাইপ কিনিব আহিছিলোঁ একচুৱেলি পাইপটো বেয়া হৈ গ'ল তো সেয়া গেছৰ পাইপ আৰু ৰিং কিনিলোঁ কোনটো ভাল হয় কোনটো বেয়া হয় সুধিলোঁ প্ৰাইচ কিনি সুধিলোঁ তো সেইটো আছিলে তাঁৰৰ আৰু ইটো আছিলে ৰবৰৰ তো মই ৰাবাৰ নানিলোঁ তাঁৰৰ আনিলোঁ তাৰপিছত আহি ভোক লাগিছিলে কাৰণে অলপ চানা বনাই ল'লোঁ তো সেয়াই আৰু আহি মেকআপটো কেনেকুৱা লাগিছে জনাব পিছত মই ভালকৈ ফটো দিম এতিয়া জাষ্ট অকল চিম্পলকৈ ফটো মাৰিলোঁ তো সেই তেনেকেই দিছোঁ বাকী লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি দিব যাতে মই আপোনাৰ সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ ফাৰ্ষ্টে যায় বাই বাই